Hi guys, good morning. মই সেকেন্ড চেনেলৰ আপোনালোকক সবকে স্বাগতম জনাইছো। সো এতিয়া ৰাতিপুৱা পাইছে 7:50। মই কিন্তু মানুহজনক টাইম দিছিলো 7টা বজাত পামগে বুলি, কিন্তু বৰষুণ দি থকাৰ কাৰণে মই অলপ ৰখি দিলো। সো এতিয়া অলপ বৰষুণটো কমিছে, এতিয়া ওলাই যাওঁ। মানে মই যে আলু চালু পিঁয়াজ চাউলবোৰ লৈছো, এইবোৰ যে লৈছো, কিন্তু ক'তনো যাম? বাহিৰত বৰষুণ দি আছে কাৰণে গৰুবোৰ চাঙৰ তলত সোমাই আছে। বৰবাদ কৰ এনেও ছাতি নাই, এইটো খাই দে। খতম কৰি দে ভাঙি দে। এতিয়া বৰষুণত তিতি যাব লাগিব ৰ। ভাঙি দে চকুতে কিন্তু ভাঙি দে। তাৰ অৱস্থাই নাই আৰু ভাঙি চিঙি খতম কৰি দিলে। এনেও ছাতিবোৰ মানে ইয়াত থৈ দিওঁ না, এনেকৈ পেলাই মেলি কুকুৰবোৰ কামুৰি খতম কৰি দিয়ে। এতিয়া গাহৰিৰ পৰা তত নাই, সেই কামুৰি ফুটা কৰি দিলে সেই ছাতিটো। দে হ'ব দে, বাচিলেই হ'ল না বৰষুণৰ পৰা। ফুটা কৰিলে কৰক, সৰু ল'ৰা ছোৱালী নাজানে না এইবোৰ। আৰু মেইন কথাটো এনেকৈ, আমি এটা খোজকাঢ়ি যাব লাগিব, মানে বেছি দূৰ নহয়, সিখন গাঁৱলৈ 1.5 কিলোমিটাৰমান আছে। কিন্তু কিয় জানেনে এইটো কাৰণে, এইটো এনেকৈ ৰাস্তাত কেনেকৈ আপুনি স্কুটি বাইক ওলাই লৈ যাব? সেই তাৰ কাৰণে খোজকাঢ়ি যোৱাতে লাভ আছে। মানে ৰুব পৰা, মানে যে এক্সট্ৰা যদি মই মাৰি দিয়ে নহয়, নেক্সট দিনা আপুনি ৰুব পাৰিব। কিমান কমপ্লেইন দিলে, কিন্তু কোনো চৰকাৰৰ কাণ হাৰে নাই, চোক নাহে। উপায় নাই, বছৰটো বছৰে এনেকৈ খোজকাঢ়ি মৰিব লাগিব চাগে। সেয়ে গাঁৱৰ প্ৰকৃতি সুন্দৰী ৰাস্তা, কি ক'ম আৰু তাতকৈ আৰু উপায় নাই আৰু। ৰাস্তা চোক, এইটো আলি নেকি কিবা বাৰু? এই চোক নাই, আলি মানে কি আলি, পথাৰ আলি ইয়াতকৈ ধুনীয়া হৈ থাকে নেকি? আৰু ইয়াক চা না, মই ক'লোঁ জাপি এটা কিবা এটা পিন্ধি লওঁ, বৰষুণ দিছে। ই কৈছে নেলাগে দে, হ'ব দে, বৰষুণে আৰু। মানে মই লাহে লাহে গৈ আছোঁ, মানে যদি পিছল খাই যদি পৰোঁ নহয়, গোটেই বোকা মানে খতম। আৰু মেইন কথাটো এনেকৈ, আমি যে আলু চালু দালি চালি যে অলপ যে দিবলৈ গৈ আছোঁ, মানে দিব লাগিছিলে, কিন্তু অকণমান, মই যদি অকণমান দিওঁ, কোনোবাই যদি অকণমান দিয়ে, বহুত হৈ যাব। কিন্তু কিয় দিব গৈ আছোঁ সেইটো আপোনালোকক জনাম। মানে যোনবোৰ মানুহ হাত ভৰি থাকে না, সেই মানুহখিনিয়ে এনেকৈ কৰি খাব নোৱাৰে। কিন্তু নগেন ডেকা নগাঁৱৰ আছিলে, কিন্তু হিয়াৰ আপুনি যদি কাম দেখে নহয়, আপোনাক মানে মই ইয়াক ছাতিটো দি দিলোঁ। মানে কিমান ধৰি ভিডিঅ' বনাব সেই। আৰু মই যে ভিডিঅ' এটা বনাইছিলোঁ এই থানখনৰ ওপৰত, শ্ৰী ভৈৰৱভদ্ৰ থানখনৰ ওপৰত, যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাব পাৰে। আৰু ভৈৰৱভদ্ৰ থানক চিন্তি বলক নগেনকাই ঘৰলৈ। নগেনকাই মানে য'তে ত'তে গৈ থাকে না। মই টাইম দিছিলোঁ 7টা বজাত, কিন্তু কি কৰিম, মানে কি ক'ম আৰু, এঘণ্টা তাই 2 ঘণ্টা তাই 3 ঘণ্টা ৰাস্তা। মানে আমাৰ টিংখাং বিধায়কৰ একো কাণ সাৰে নাই মানে। আৰু এইয়া নগেনকাই ঘৰ। নগেনকাই অলপ দোকানলৈ ওলাই আহিছিলে, কিন্তু আমি আকৌ উভতাই লৈ আহিলোঁ। আৰু মই এতিয়া আহি পেলাই নগেনকাই ঘৰত, আৰু নগেনকাই ল'ৰাটো আছে, আৰু এইয়া মোৰ লগত আছে নগেনকাই ল'ৰাটো। তোমাৰ নাম? নমস্কাৰ, শ্ৰী ৰোহিণী ডেকা। তুমি কিবা পঢ়ি আছা নেকি? কোন ক্লাছত পঢ়ি আছা? এতিয়া 8ৰ পৰা 9ত পামগৈ। আচ্ছা, লকডাউনৰ কাৰণে স্কুল বন্ধ ন? এয়া আছে মোৰ লগত নগেনকাই। মানে 2014 চনৰ পৰা নগেনকাই ভৰিটোৰ কাৰণে পৰা যুঁজি আছে। মানে এটা ভৰি দীঘল, এটা ভৰি চুটি, মানে ফ্ৰেকচাৰ হৈছিলে ন আপোনাৰ? ফ্ৰেকচাৰ বৰ্তমান মই এনেকৈ এটা ভৰিয়ে ওপৰতে নিৰ্ভৰ কৰি চাইকেল চলাই ডিব্ৰুগড় যাওঁ বজাৰ সময় কৰিবলৈ। কেতিয়াবা অভাৰব্ৰিজ, কেতিয়াবা চকিডিং, কেতিয়াবা টিভি চেণ্টাৰ, এইবোৰতে বজাৰ সময় কৰি বৰ্তমান মই ঘৰখন চলাই আছোঁ। আপুনি এটা ভৰিয়ে চাইকেল চলাই তালৈকে যায়গৈ ডিব্ৰুগড়? মই যাওঁ, মইতো মানে প্ৰেক্টিকেল হৈ গ'ল বৰ্তমান। 80-90 কেজি নিব পাৰোঁ, তাতকৈ নিব নোৱাৰোঁ। ইমানটো লোড লৈ এটা ভৰিৰ ওপৰতে নিৰ্ভৰ কৰি যাওঁ। চাইকেলখনকো মানে চিন্তা কৰিবলগীয়া হয়। আপোনাৰ 2014 চনৰ পৰা যোনটো ভৰি ফ্ৰেকচাৰ হৈছিলে, হয়, তাৰ কিমান বছৰ পিছত আপোনাৰ যে ৱাইফৰ যে ইমান ডাঙৰ এটা বেমাৰ হৈছিলে, আপোনাৰ ডাঙৰ ল'ৰাটো যে বেমাৰ হৈছিলে, চব্জি পাতি যে লৈ যায়, সেইটো পইচা দি চলাই আছে নে কোনোবাই সহায় কৰিছিলে? সহায়তো এটকাও নাই। মই মানে আচলতে আগতে হাঁহ কুকুৰা গাহৰি গৰু মই মানে বহুত পুহিছিলোঁ, সেইবোৰকে বেচি মেলি চলি থাকোঁ আৰু বৰ্তমান। সেইবোৰ লৈয়ে মানে বেমাৰ আজাৰ চালোঁ, মই নিজেও চালোঁ আৰু ফেমিলিকো চালোঁ, বহুত টকা মেডিকেলত দিলোঁ। এইবোৰ প্ৰমাণ পত্ৰ চাই যদি এই টোপোলাটো আছে, মই এতিয়া ৰাখি থৈছোঁ। এইকেইটা যে গোটেইখিনি আছে চব আপোনাৰ আৰু গোটেই ৱাইফৰ ন? ৱাইফৰ, মোৰ ডাঙৰ ল'ৰাটো আৰু মোৰ জীৱনৰো কিছুমান আছে সোমাই ইয়াতে। মই বাচিব পৰা নাই বৰ্তমান, মোৰ চকুটো কণা। আচ্ছা, আপুনি যে ইমানখিনি টকা
পইচা খৰচ কৰিলে তথাপিও মানে হয় কিন্তু আপোনাৰ ৱাইফক বা আপোনাৰ ল'ৰাটোক বচাব নোৱাৰিলে। নোৱাৰিলোঁ মই মানে আচলতে 5 বছৰৰ পিছত মোৰ এক্সিডেণ্টৰ বিনিময়ত মই আছিলোঁ এইটোত অৰ্থবিধিত। মোৰ সেইটো বৰঠাকুৰ ছাৰৰ লগতে মানে কাম কৰিছিলোঁ। প্ৰায় 1,20,000 টকা মই নিজেই নিজৰ পুঁজি ধৰণে ভাঙি শেষ কৰিলোঁ। কিন্তু তাৰপিছতে আকৌ 5 বছৰৰ পিছত মোৰ ফেমিলি লাগি গ'ল বেমাৰ। তাৰপিছত ফেমিলিক মই আকৌ কি কৰিলোঁ, আদিত্যত ৰাখিলোঁ। আদিত্যত মই 3 দিন ৰাখি তাৰপৰা আনিলোঁ ঘৰলৈকে, ঠিক হ'ল। তেওঁ আচলতে হেৰি আছিলে হাৰ্টৰ প্ৰব্লেম। তাৰপিছত মোৰ ডাঙৰ ল'ৰাটো আছিলে গৈ অৰুণাচলত, মানে বহুত দিন নকয় জয়ৰামপুৰত। মই জয়ৰামপুৰৰ পৰা বিচাৰি আনিলোঁ যে বাবা ঘৰত থাক মই খুৱাম। থাকিলে কি বেমাৰ লগাই আনিলে, মই তাকো এমুলজিত ৰাখিলোঁ। মই প্ৰায় 15 দিন ওপৰত ৰাখিলোঁ। 15 দিন ওপৰতে মোৰ 30,000 ওপৰত গ'ল পইচা। তাৰপিছত মইনো ক'ত পাম পইচা ইমান। তাৰপিছতে ক'লোঁ ছাৰক যে ছাৰ ছুটি লিখক, দৰৱ পাতি যি খাব লাগে মই ঘৰতে খুৱাম, কাৰণ ইয়াততো এই চিটত থাকি আৰু দৰৱ পাতিয়ে খাই থাকিবলগীয়া হৈছে। সেইটো কাৰণে ঘৰতে আৰু দৰৱ পাতি লৈ গৈ ঘৰতে খুৱাম আৰু 2 টকা পইচা মই। আপুনি কি কয় এতিয়া, কি কয় আপুনি যে ইমান সৰু ল'ৰাটোক এতিয়া সি ক্লাছ 9লৈকে পাইছে, আপুনি এইটো অৱস্থাত যে ইয়াকো পঢ়াবলগীয়া হৈছে, ঘৰখন চলাবলগীয়া হৈ গৈছে, কাৰণ উপায় নাই। সি কেনেকৈ ঘৰখন চলাব নোৱাৰে। চৰকাৰক আপুনি কি অনুৰোধ কৰে? অনুৰোধটো মই কৰি হায়ানে হৈ গ'লোঁ, কাৰণ কেলৈ বিকলাংগ ফালৰ পৰা মোৰ কাৰ্ডো আছে বাৰু। কৈ তেওঁলোকক ক'লে পইচা সোমাইছে কিবা এটা চাওকগৈ বেংকত, কিন্তু বেংকত অলৰেডি চাবলৈ যাওঁ নিজৰ পকেটৰ পইচাকেইটা ভাঙি যায়। তাৰপিছত একো নহয়, নোসোমায় পইচাটো। তেতিয়া তাৰপিছতে আহি আৰু কি কৰিম, উপায়টো নাই। আকৌ বজাৰৰ মাল কিবা ঔটেঙা ঢেকীয়া এইবোৰে বিচাৰিব লাগিব। বাপ বেটা দুটাও বিচাৰোঁ, লৈ যাওঁ বজাৰত, 2 টকা 1 টকা যি পাওঁ আনি ঘৰখন এনেকৈ চলি আছোঁ। এয়াই জীৱন, চোক নাহে কি অৱস্থা। মানে এইকেইটা ৰঙালাও ডিব্ৰুগড়লৈ লৈ যায়, 1 টকা 2 টকা যোনটো পায় সেইটো আৰু চলি খায় আৰু। আপুনি যে যেতিয়া বজাৰলৈ যায় আপুনিতো ভাত পানী বনাব লাগে, মই বনাব কাৰণ সিটো সৰু আছে, সিটো ইমান বনাব নোৱাৰে। কিন্তু আপুনি যেতিয়া বজাৰলৈ ইয়াৰ পৰাতো 4টামান বজাতে ওলাই যাবলগীয়া হয়। মই ৰাতিপুৱাই 2:30 1:30 বজাতে যাওঁ, তেতিয়া মই 5:30 6টা বজাত ডিব্ৰুগড় পাই যাওঁ। প্ৰায় মানে 20-30 কিলোমিটাৰমান হ'ব না ইয়াৰ পৰা। হ'ব 20-30 কিলোমিটাৰ চাইকেল চলাই যায়, তাকো মানে ভৰি এটা মানে প্ৰব্লেম মানে। কিন্তু কেনেকৈ যায় সেইটো প্ৰব্লেম। আমি মানে ভৰি চৰি থাকি চাইকেল চলাই ইমান দূৰ যাব নোৱাৰোঁ, কিন্তু এখন ভৰিয়ে মানে মাৰি ডিব্ৰুগড় পায়গৈ। তেতিয়া কি খায় আপোনাৰ ৰোহিণী কি খায়গৈ? তেতিয়া ৰাতি কেতিয়াবা বনাই থৈ দিয়ে ঠাণ্ডা ভাত থাকিলে, যদি নবনাই খায়, আৰু নহ'লেও তাক খাবলৈ মই 20 টকামান পইচা দি থৈ যাওঁ। আৰু মোৰ ফালৰ পৰা অলপ কিবা এটা নগেন কাক দিবলৈ চেষ্টা কৰিলোঁ, কিন্তু এইটোৱে মই যোনটো দিছোঁ সেইটোতে গোটেই লাইফটো চলি থাকিব নোৱাৰে। মোৰ ফালৰ পৰা এটাই অনুৰোধ চৰকাৰক, মানে কিবা ভাল সুবিধা এটা দিয়ক প্লিজ। মোৰ ফালৰ পৰা এটাই অনুৰোধ, কাৰণ মই ইমানখিনি বস্তুৱে গোটেই জিন্দাগী লাইফটো ইমান কষ্টত চলি থাকিব নোৱাৰে। চ' আমাৰ টিংখাঙৰ বিধায়ক বিমল বৰা ছাৰকো মই অনুৰোধ জনাইছোঁ, আহি মেলি কিবা এটা ভাল মানে কিবা দিবলৈ চেষ্টা কৰক, যাতে ইয়াৰ লাইফটো ধুনীয়াকৈ মেডিকেলৰ কাগজে ঘৰখনত ভৰ্তি হৈ আছে, চোক নাহে। আৰু এতিয়া আমি যাওঁ, আৰু আপোনালোকে আহক, সহায় কৰক। আৰু মানে কেমেৰা আগত মোক কথা ক'বলৈ মানে একো পৰাই নাই, মানে থকমক খাইছোঁ সেই কথাবোৰ শুনি। মানে কি দুখৰ কথা, মানে দুখতে দুখ। এটা ভৰি ভাঙিলে, এটা আকৌ 7-8 বছৰ ৱাইফজন পৰি থাকিলে, আকৌ ডাঙৰ ল'ৰাটো যদি মৃত্যু, মাকৰ মৃত্যু, কি ক'ম আৰু।